sudden surge in COVID-19 cases across India, with highest number of cases reported from Assam is witnessing a further spike in COVID cases. ভাৰতত পুনৰ বৃদ্ধি হৈছে COVID-19 এই মুহূৰ্তত ভাৰতত চলাচল কৰি থকা প্ৰধান ষ্ট্ৰেইন JN1 আৰু BA2 এইটো হৈছে COVID-19ৰ এটা লেটেষ্ট ভেৰিয়েণ্ট আৰু এইটো অধিক সক্ৰিয় হয় আগৰবোৰতকৈ মহাৰাষ্ট্ৰ কৰ্ণাটক তামিলনাডু আৰু কেৰালাত নতুনকৈ সংক্ৰমিত হোৱা লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ভাৰতত COVID-19 সক্ৰিয় ৰোগীৰ সংখ্যা বৰ্তমান 3000ৰো সীমা অতিক্ৰম কৰিলে আৰু স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে অসমতো COVID-19ৰ দুজন ৰোগী ধৰা পৰা দেখিবলৈ পোৱা গৈছে গতিকে বহুতো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে ভাবি আছে যে এইবাৰো আগৰ নিচিনা বন্ধ হ'ব নেকি বা স্কুলৰ পৰীক্ষাবোৰ কেনেদৰে হ'ব এতিয়া মই ক'বলৈ ওলাইছো যে যিমানে গৰম পৰিব COVID-19 হয়তো তেনেকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব কিন্তু তোমালোকৰ যিবিলাক ফাইনেল এক্সাম আছে যে মেট্ৰিক হায়াৰ সেকেন্ডাৰী এইবোৰ কিন্তু তেতিয়ালৈকে হয়তো ঠাণ্ডা পৰি যাব আৰু তেতিয়ালৈকে এই ভেৰিয়েণ্টটো মানে COVID-19 আক্ৰান্তৰ সংখ্যাও কমি যাব আৰু হয়তো নোহোৱা হৈ যাব কিন্তু আগতে যেনেকৈ আমি সাৱধানতা অৱলম্বন কৰিছিলোঁ যেনেকৈ বাহিৰত ওলাই গ'লে মাস্ক লগাইছিলোঁ আৰু হাতখন বাৰে বাৰে ধুইছিলোঁ সেইবোৰ আগৰ নিচিনাই আমি সেইবোৰ সজাগতাবোৰ ৰাখিব লাগিব লগতে তোমালোকৰ যিবিলাক পৰীক্ষা আছে ফাইনেল পৰীক্ষাবোৰ একেটা সময়তে হ'ব আৰু লকডাউন হোৱাৰ তেনে কোনো সম্ভাৱনা নাই বৰ্তমানতো অসমত মাত্ৰ দুজন ৰোগীহে ধৰা পৰিছে বাহিৰৰ অঞ্চলবিলাকত হয়তো বেছি হৈছে 3000ৰো অধিক ৰোগী আক্ৰান্ত হোৱা দেখা পোৱা গৈছে কিন্তু অসমত বৰ্তমানলৈকে ইমান বেছি হোৱা নাই গতিকে তোমালোকে সাৱধান হৈ থাকিলে নিশ্চয় ইয়াৰ পৰা ৰক্ষা পাব পাৰিবা স্কুলত গ'লেও তোমালোকে মাস্ক লগাই যাবা আৰু লগতে যিবোৰ আছিলে তোমালোকে চাফচিকুণ হৈ থাকিবা লগতে তোমালোকৰ বেছিকৈ খেলা ধূলা কৰি লোৱা আহি ভালদৰে হাত ভৰি ধুই মুখ চুখবিলাক ধুই ল'বা আৰু তোমালোকৰ পৰীক্ষাবিলাক সময়মতেই হ'ব আৰু যিবোৰ কম্পাৰ্টমেণ্টেল দিয়া ছাত্ৰ-ছাত্ৰী আছে তোমালোকৰ পৰীক্ষাৰ ৰিজাল্টবিলাকো পাই যাবা এইটো একো চিন্তনীয় বিষয় নহয় আৰু কিছুমানে কৈ আছে যে COVID-19 যিবিলাক ভেকচিন লোৱা হৈছিলে যিবিলাকে ভেকচিন লৈছিলে তেওঁলোক আক্ৰান্ত হোৱা নাই কিন্তু এইবাৰ দেখিব পোৱা গৈছে COVID-19ৰ যি কোভিচিল্ড এই দুইটা ভেকচিন লোৱা ৰোগীও আক্ৰান্ত হৈছে যিবোৰ বুষ্টাৰ ড'জ লৈছিলে তেওঁলোকৰ দেহত এই বেমাৰটো ধৰা পৰা নাই গতিকে কিছুমানে ধৰি লৈছে যে বুষ্টাৰ লোৱা যিবোৰ লোক আছে তেওঁলোকক হয়তো COVID-19 আক্ৰান্ত কৰিব পৰা নাই কিন্তু সেইটো কথা নহয় এইটো যিহেতু এটা ভাইৰাছ হয় যিকোনো মানুহৰ গাতে এইটো হ'ব পাৰে গতিকে সাৱধান অৱলম্বন কৰিলে সাৱধানতা হৈ থাকিলে তোমালোকৰ এই বেমাৰটো হয়তো নহ'ব আৰু তোমালোকৰ পৰীক্ষাবিলাক সময়মতে হ'ব গতিকে পঢ়া শুনাবোৰ ভালদৰে কৰি যাবা এইখিনি কৈয়ে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ